এই পৃথিৱীখন আশ্চৰ্যজনক বিশ্বাস আৰু পৰম্পৰাৰে পৰিপূৰ্ণ, য'ত প্ৰতিটো উৎসৱৰ নিজা অনন্য বৈশিষ্ট্য আছে। এই পৃথিৱীত বহুতো দেশ আছে য'ত অতি জটিল উৎসৱ উদযাপন কৰা হয়, যিটো আপুনি কেতিয়াও কল্পনা কৰিব নোৱাৰে। গতিকে আজি আমি আপোনাক পৃথিৱীৰ বিভিন্ন কোণত উদযাপন কৰা কিছুমান আশ্চৰ্যকৰ উৎসৱৰ বিষয়ে জনাম, যিয়ে আপোনাক আচৰিত কৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাৰ ওচৰত এটা সৰু অনুৰোধ। ভিডিঅ'টোৰ তলত থকা ছাবস্ক্ৰাইব বটনত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ছাইডত থকা বেল আইকনটো ক্লিক কৰক, যাতে আপুনি আমাৰ ন'টিফিকেশ্যনবোৰ পাই থাকে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 1, বেবী জাম্পিং ফেষ্টিভেল। এই অদ্ভুত উৎসৱটো স্পেইনত উদযাপন কৰা হয়। এই উৎসৱত এজন ওখ মানুহে শিশুসকলৰ ওপৰত জঁপিয়াই পৰিবলৈ চেষ্টা কৰে। এই উৎসৱত নৱজাতক কেঁচুৱাৰ মাতৃসকলে তেওঁলোকক মাটিত পেলাই দিয়ে আৰু শয়তানৰ পোছাক পিন্ধি পুৰুষসকলে শিশুবোৰৰ ওপৰত জঁপিয়াই পৰে। এইটো বিশ্বাস কৰা হয় যে নৱজাতকসকলক এনে কৰি শয়তান শক্তিৰ পৰা সুৰক্ষিত কৰা হয়। উৎসৱটো সপ্তদশ শতিকাৰ পৰা উদযাপন কৰা হয়। একে সময়তে এইটো বিশ্বাস কৰা হয় যে যিকোনো শিশুৱে এই প্ৰক্ৰিয়াৰ মাজেদি পাৰ হ'ব নোৱাৰিলে তেওঁ গোটেই জীৱন শয়তানৰ ছায়াত জীয়াই থাকিব লাগিব। নাম্বাৰ 2, ভেজিটেৰিয়ান ফেষ্টিভেল। এই উৎসৱটো সমগ্ৰ থাইলেণ্ডত উদযাপন কৰা হয়। ই অতি ভয়ানক আৰু বিপদজনক উৎসৱ। এই উৎসৱটো ইয়াৰ নামৰ একেবাৰে বিপৰীত। এই উৎসৱৰ উদ্দেশ্য হৈছে দেৱতাসকলক সন্মান জনোৱা। ঊনবিংশ শতিকাত এক মাৰাত্মক মেলেৰিয়া মহামাৰীৰ ফলত বহু লোকে অসুস্থ হৈ পৰিছিল আৰু এই মহামাৰীৰ পৰা সুৰক্ষিত থাকিবৰ বাবে এই উৎসৱ উদযাপন কৰা হৈছিল আৰু লগে লগে সমগ্ৰ দেশতে মহামাৰীটো বন্ধ হৈ পৰিছিল। তেতিয়াৰে পৰা ফুকেটৰ লোকসকলে এই উৎসৱ উদযাপন কৰা অব্যাহত ৰাখিছে। এই উৎসৱত বিশুদ্ধকৰণ প্ৰক্ৰিয়াৰ বাবে মাংস খোৱা নিষিদ্ধ। ভেজিটেৰিয়ান উৎসৱৰ ৰীতি নীতিবোৰ প্ৰায়ে ভয়ংকৰ। এই অনুষ্ঠানবোৰ নিশ্চিতভাৱে ক্ষীণ মানুহ আৰু দুৰ্বল হৃদয়ৰ লোকক উপভোগ কৰাৰ বাবে পৰামৰ্শ দিয়া নহয়। এই উৎসৱটো ইমানেই ভয়ংকৰ যে পুৰুষ আৰু মহিলাই শৰীৰৰ অংগবোৰত বৰ্ষা, চুৰি আৰু ধাতুৰ ৰডেৰে ছিদ্ৰ কৰিব লাগিব। এইটো বিশ্বাস কৰা হয় যে চীনা দেৱতাসকলে তেওঁলোকক ক্ষতিৰ পৰা সুৰক্ষিত কৰিব, যাৰ ফলত গাল কাটি ছিদ্ৰ কৰা হয়। ইয়াৰ বেছিভাগ আঘাত সাধাৰণতে চুৰি আৰু ধাতুৰ ৰডৰ ফলত হয়। অনুষ্ঠানবোৰ ফুকেটৰ 6টা চীনা মন্দিৰৰ ওচৰত অনুষ্ঠিত হয়। মূল মন্দিৰটো হৈছে ফুকেট টাউনৰ জুইটুই শ্লাইনত। প্ৰতি বছৰে হাজাৰ হাজাৰ দৰ্শনাৰ্থী এই উৎসৱটো উপভোগ কৰে। নাম্বাৰ 3, ক্ৰাইং সুমো ফেষ্টিভেল। এই উৎসৱ জাপানৰ য়ামাজি মন্দিৰত উদযাপন কৰা হয়। ক্ৰাইং মানে হ'ল কান্দি থকা। জাপানৰ এই পৰম্পৰাগত উৎসৱ 400 বছৰৰো অধিক সময় ধৰি অনুষ্ঠিত হৈ আহিছে। অভিভাৱকসকলে তেওঁলোকৰ সন্তানক প্ৰতিযোগিতাত প্ৰৱেশ কৰাবলৈ ব্লকটোৰ চাৰিওফালে শাৰী পাতি ৰৈ থাকে। দুজন চুমো যুঁজাৰু হাতত এটা এটা শিশু লৈ ইজনে সিজনৰ সন্মুখত থিয় হয়। এইটো যথেষ্ট আচৰিত যে প্ৰতিযোগিতাখন আৰম্ভ হয় যেতিয়া দুয়োটা শিশুৰ যিকোনো এজনে প্ৰথমে কান্দে। একে সময়তে দীঘলীয়া সময় ধৰি কান্দি থকা আৰু উচ্চ স্তৰত কান্দি থকা শিশুটোৱে প্ৰতিযোগিতাখনত জয়লাভ কৰে। যদি তেওঁলোকৰ ভিতৰত কোনোৱে নাকান্দে, তেন্তে মুখা পিন্ধা পুৰোহিতসকলে কামটো সম্পূৰ্ণ কৰিবলৈ আগবাঢ়ি আহে আৰু শিশু দুটাক ভয় খুৱাবলৈ আৰু কন্দুৱাবলৈ চেষ্টা কৰে। জাপানী লোককাহিনী অনুসৰি কান্দি থকা কেঁচুৱা এটাৰ অশুভ আত্মাক প্ৰতিহত কৰাৰ ক্ষমতা থাকে। আনহাতে এক তীব্ৰ জোৰেৰে কান্দনৰ পৰা গম পোৱা যায় যে শিশুটো শক্তিশালী আৰু স্বাস্থ্যৱান হৈ উঠিব। নাম্বাৰ 4, সংক্ৰান্ত ফেষ্টিভেল। এই উৎসৱ প্ৰতি বছৰৰ এপ্ৰিল মাহত সমগ্ৰ থাইলেণ্ডত উদযাপন কৰা হয়। পানী হৈছে সংক্ৰান্তৰ এক গুৰুত্বপূৰ্ণ উপাদান। বিশেষকৈ সাম্প্ৰতিক সময়ত পানী নিক্ষেপ কৰাটো এই উৎসৱৰ এক ডাঙৰ অংশ হৈ পৰিছে। যদি আপুনি সেই সময়ছোৱাত থাইলেণ্ডত ভ্ৰমণ কৰিবলৈ যায়, আপোনাৰ ওপৰত পানী ছটিয়াবলৈ সাজু থাকিব। মানুহৰ ভিৰ পানীৰ বাল্টি দলিয়াবলৈ। উৎসৱটোত পানীৰ পিষ্টল ব্যৱহাৰ কৰি ওচৰৰ যিকোনো লোকক তিয়াই ফুৰে। পৰিয়ালৰ প্ৰশংসা কৰাটো এই উৎসৱৰ আন এক গুৰুত্বপূৰ্ণ দিশ। উৎসৱটোত অন্তৰ্ভুক্ত থাকে বুট, পেছাদাৰী নৃত্যশিল্পীসকলৰ প্ৰদৰ্শন, ধৰ্মীয় শোভাযাত্ৰা, আন বহুতো আমোদজনক খেল।
এই পানীৰ উৎসৱ থাইলেণ্ডৰ আটাইতকৈ প্ৰিয় আৰু জনপ্ৰিয় অনুষ্ঠানসমূহৰ ভিতৰত এটা। এই উৎসৱটোৱে পৰম্পৰাগত থাই নৱবৰ্ষক আদৰণি জনায় আৰু পানীৰ চিতাক আদৰণি জনায় আৰু সকলোকে তিয়াই ৰাখে। সংক্ৰান্ত উৎসৱে মানুহক যথেষ্ট সতেজ আৰু আমোদজনক কৰি তোলে। নাম্বাৰ 5, মুড ফেষ্টিভেল। দক্ষিণ কোৰিয়াৰ উপকূলীয় চহৰ বেৰঙত উদযাপন কৰা মুড ফেষ্টিভেল হৈছে এক নতুন উৎসৱ, যিটো প্ৰথমবাৰৰ বাবে 1998 চনত অনুষ্ঠিত হৈছিল। মুড ফেষ্টিভেলৰ ধাৰণা আছিল অঞ্চলটোৰ পৰা পুষ্টি সমৃদ্ধ মাটি ব্যৱহাৰ কৰি তৈয়াৰ কৰা বিভিন্ন প্ৰসাধন সামগ্ৰী বিয়পোৱা, কিন্তু সোনকালে ই কোৰিয়াৰ আটাইতকৈ জনপ্ৰিয় গ্ৰীষ্মকালীন উৎসৱ হৈ পৰে। এতিয়া মুড ফেষ্টিভেল হৈছে বোকাত সোমাবলৈ আৰু লেতেৰা হ'বলৈ এটা ডাঙৰ উৎসৱ আৰু বহুত আমোদজনক। এই উৎসৱটোৱে প্ৰতি বছৰে ডেচিয়ন লাইভ সংগীতৰ মাজত পালন কৰা হয়। এইটো উৎসৱত বোকাৰ পুষ্টি সমৃদ্ধ মাটিত নিজকে নিমজ্জিত কৰা হয় আৰু শৰীৰক ৰঙীন বোকাৰে ৰং দি নিজকে পবিত্ৰ কৰা হয়। উৎসৱটোত নিজৰ বাবে ব্যৱহাৰ কৰা মাটিৰ চাবোন তৈয়াৰ কৰা হয় আৰু বোকাৰ বাধা অতিক্ৰম কৰিবলৈ নিজকে আগুৱাই লৈ যোৱা হয়। এইটো উৎসৱ উপভোগ কৰিবলৈ দূৰ দূৰণিৰ পৰা অহা বহু পৰ্যটকৰ ভিৰ দেখিবলৈ পোৱা যায়।